কিন্তু বেলেগ অলপ বেলেগ বস্তু এক গাহৰি জাতটো কি জাতৰ একশাৰ না নেপাল কুমড়ো এইটো কি খানাপাৰা এইটো নেপাল ঘুমৰুটো নেকি এইটো এইটো পোৱালি দিছে নাই নাই এইটো কাপি কাভিন পৰিবা এটা ঘুমাই আছে এইটো আজি দিব এইটো কাভি নি আজি দিব আজি দিব ধুনীয়া এইফালে যিহেতু এইটো F1 আকা এইটো F1 ব'ৰ্ড নেকি চাৰ্ভিচ লৈ গৈছে নাই নাই লগা ন ক'ৰ পৰা আনিছা বেলেগৰ পৰা কোন ঠাই মই লগৰ ল'ৰা এটা ওচৰৰে অঁ আৰু এইটো হাই এইটো পিয়ৰ খানাপাৰা হাত লৈ আহিছে খানাপাৰা না পিয়ৰ ব্ৰিড পিয়ৰ হাই হালা শুনবি নেকি এইটো হালাটো দেৱা লাগিছে কোন হালা দানা দিছে এতিয়া হাল্লা বহুত হ'ব দানা এতিয়া দিব হয় আৰু না দানা নাখোৱাৰ আগত বহুত হাল্লা কৰে এইটো কি এইটো হেৰি এইটো F1 না আৰু সেইটো F1 না আৰু সেইফালৰ চাইডৰ কেইটা আছে নাই সেইফালৰ যোৰ বোলক আৰু মুৰ্গী পুহিছে না অঁ আৰু পাৰা কিমানমান আছে হয় হয় পাৰাও আছে কেইযোৰমান আছে পাৰা 11যোৰ না চানা পাইছে না তাৰমান কণী পাৰিছে আৰু গড়ে কণী পাৰিলে আৰু 11যোৰা পাব আৰু ঠিকে আছে আৰু সেইফালে দি চাওঁ অলপ আৰু বাঁহাবোৰ দেখাইছোঁ বন্ধুসকলক এয়া বাঁহাবোৰ এইবোৰ কি হৰ্ণ আছিল আপেলৰ না সঁচাই বহুত ভাল লাগিছে মানে ক'বৰ অনুভৱ মানে আৰু দেখাই আছোঁ বন্ধুসকলক এইকেইটা হৈছে কি এইকেইটা এয়া নেপাল না নেপাল ঘুংৰু এটা হেৰি নেকি এই চাৰ্ভিচ হোৱাটো নাই নাই এইটা খাচী F1 খাচী না কেইটামান আছে 5টা 7টা আছে 6টা খাচী F1 বন্ধুসকলে কৰিব পাৰে F1 খাচী এইকেইটা আছে পিয়ৰ খানাপাৰা এটা কেইমাহ মান হ'ল কেতিয়া আনিছে আৰু 3 মাহৰ ভিতৰত না আৰু দানা দিব থৈছে দানাটো কি দানা এইটো মানে সকলো দানা তোমাৰ কিনা খোৱা না গডৰেজৰ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ HP অলফামি টিপছলৈ বন্ধুসকল আজি উপস্থিত আছোঁ মই দৰং জিলাৰ দলংঘাট কাৱৈমাৰীত আছোঁ বন্ধুসকলক দেখাব চেষ্টা কৰিছোঁ এখন ব্যক্তিক্ৰমী এখন গাহৰি ফাৰ্ম যিখন ফাৰ্মৰ দ্বাৰা যিজন যুৱকে উঠি অহা নৱপ্ৰজন্মৰ যুৱক হয় তেওঁ এখন গাহৰি ফাৰ্ম কৰিছে মই বন্ধুসকলক মই গোটেইখিনি দেখাম কেনেকৈ কৰিছে আৰু দানা কি খুৱাই আছে আৰু বৰ্তমান যুগত এতিয়া সময়ত গাহৰি পুহি লাভ আছে নাই আৰু তেওঁ কেনেকৈ কৰি আছে আৰু যিসকল মানে কোম্পানীত গৈছে বাহিৰত গৈছে সেইসকলেনো কেনেকৈ কৰি আছে মই ভিডিঅ' বহুত দিন আগতে দিছিলোঁ এতিয়া আকৌ নতুনকৈ দিব চেষ্টা কৰিছোঁ আপোনালোকৰ মৰম চেনেহৰ কাৰণে মই তেওঁৰ লগত কথা পাতিম যুৱকজনৰ লগত কথা পাতিম আপোনালোকে ভিডিঅ'টো চাব শেষলৈ আৰু নতুনকৈ অহা ভিডিঅ'টো আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ যদি কিবা সুধিব লগা আছে কমেণ্টত সুধিব পাৰিব মই তেওঁক লগত কথা পাতি আছোঁ পোনপ্ৰথমে মই তোমাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ হয় মই তোমাৰ নাম্বাৰটো বাৰু মই ফেচবুকৰ যোগেদি পালোঁ মই ভাবি আছিলোঁ বন্ধুসকলে বহুতে কমেণ্ট কৰিছিল যে ফাৰ্মৰ মানে ভিডিঅ' লাগে আৰু এতিয়া মানে সমস্যাত পৰিছে পোনপ্ৰথমে যে গাহৰি 1 নম্বৰতে হৈছে কিছুমান বেমাৰ আহিছে 2 নম্বৰতে হৈছে অলপ বিক্ৰীৰ ক্ষেত্ৰত এতিয়া বজাৰ ইমান ভাল নহয় হয় এতিয়া তোমাৰ কথা কৈছোঁ তোমাৰ ঘৰ হৈছে দলংঘাট কাৱৈমাৰীত বৰ্তমান গাহৰি ফাৰ্মৰ লগত জড়িত নে আৰু বেলেগ কিবা লগত নাই অকল গাহৰি ফাৰ্মৰ লগত বৰ্তমান তুমি কি পঢ়া শুনা মই মেকানিকেল ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰ কমপ্লিট এতিয়া মানে গাহৰি ফাৰ্ম কৰিব কেইবছৰ হ'ল 3 বছৰ হ'ল গাহৰি ফাৰ্মৰ লগত জড়িত হ'ব 3 বছৰ হ'ল বৰ্তমান গাহৰি কিমানমান আছে এতিয়া মোৰ 40টামান আছে গাহৰি 40টামান আছে গাহৰি 40টা আছে পোৱালি প্ৰডাকশ্যন কেনেকুৱা পোৱালিৰ কাৰণে কৰিছে নে মাংসৰ কাৰণে দুটা
দুটাতে আছে ব্ৰিডিং দুটা এতিয়া ক'ব তুমি গাহৰি ফাৰ্মৰ ক্ষেত্ৰত হয় পুহি পেলাই কেনেকুৱা পাইছা লাভালাভ বা কেনেকুৱা লাভটো কেনেকুৱা লাভটো ঠিকে কিন্তু মানে ইয়াৰ আগত হেৰিৰ কাৰণে অলপ বেয়া হৈছিলে বজাৰ মানে বেমাৰ আজাৰৰ কাৰণে এতিয়া লাহে লাহে ভাল হ'ব ধৰিছে যিসকল মানে এতিয়া নৱপ্ৰজন্মৰ যুৱক মানে কিছুমান বাহিৰত আছে সেইসকলে কি ক'ব যায় গাহৰি ফাৰ্মৰ বিষয়ে মানে গাহৰি ফাৰ্ম কৰিব পাৰে যদি তেওঁলোকৰ ইণ্টাৰেষ্টেড হয় বা মন আছে তেওঁলোকৰ কৰিবলৈ কৰিব পাৰে মানে তেওঁলোকৰ ইণ্টাৰেষ্টটো লাগিব না ইণ্টাৰেষ্ট লাগিব এতিয়া তুমি এটা সুধিব তুমি দানা ক্ষেত্ৰত কেনেকৈ কি দানা দি আছা মই এতিয়া গড্ৰেজৰ হেৰি দি আছোঁ বৰ্তমান গড্ৰেজ ফিটটো খুৱাই আছোঁ ইয়াৰ আগত মই সোণাগল খুৱাইছিলোঁ সোণাগলৰ ৰিজাল্টটো ইমান এটা ভাল নহয় এতিয়া মই নতুনকৈ এমাহ হৈছে গড্ৰেজ ফিট গড্ৰেজৰ ফিটটো খুৱাই আছা পুৰা কমপ্লিট মানে তুমি মানে ইয়াতে পুৰা বৈজ্ঞানিক পদ্ধতি না এইখন কমপ্লিট মানে নামটো হৈছে কি আছিল জ্যোতি প্ৰসাদে কমপ্লিট মানে কিনা দানা ডিপেণ্ড কৰিছে কিনা দানা ডিপেণ্ড কৰি পেলাই খুৱাই আছে কমপ্লিট না মানে এতিয়া আমাৰ সমস্যা কিছুমান হৈছে যে কিছুমানে কিনা দানাটো খুৱাব নোৱাৰে সেইসকলে কিনা খাদ্যটো খোৱালে মানে অলপ প্ৰফিটটো কম তাৰমানে এনেই কিন্তু কিনা খাদ্যটো মই আগতে সেনেকুৱা কৰা নাছিলোঁ এতিয়া নতুনকৈ আজি এমাহৰ পৰা মই আকৌ এইটো কাম কৰিছোঁ আগতে মানে কিনা খাদ্যৰ লগত এনেকুৱা কচু ভাল এনেকৈ মিলাই খুৱাইছিলোঁ মানে আগতে এনেকৈ খুৱাইছিল এতিয়া মানে বৈজ্ঞানিক পদ্ধতি মানে কিনা দানাটো খুৱাইছে আৰু বন্ধুসকলে কিনা দানাটো খোৱালে অলপ প্ৰফিটটো কম হয় বুলি কৈছে কাৰণ পোৱালি এতিয়া দামটো মানে দানাৰ দামটো বহুত বেছি তাৰমানে এতিয়া দামটো বহুত বেছি হৈছে দানাৰ দামটো বহুত কাৰণে মানে বন্ধুসকল মানে অলপ অসুবিধা পায় যিসকলে ফাৰ্মাৰ চাই আছে সেইসকলে নিশ্চয় জানিবই আৰু এইটো বিষয়ত আৰু বাকী বেমাৰ আজাৰ কিবা আহিছে নেকি নাই মোৰ তাত এতিয়ালৈকে তেনেকৈ একো হেৰি এতিয়ালৈকেতো একো হোৱা নাই আৰু হেৰি ডক্তৰৰ পৰামৰ্শটো কেনেকুৱা আগবঢ়াইছে আমাৰ দুজন ডক্তৰ আছে এজন আমাৰ বৰদেউতা হয় তেওঁ হৈছে মঙলদৈ SDBO তেওঁৰ পৰা আমি পৰামৰ্শ লওঁ আৰু এজন মোৰ দাদা আছে সৰু দাদা তেওঁ হৈছে ভেটেনাৰী প্ৰফেচাৰ তেওঁৰ পৰা আমি পৰামৰ্শটো পাই তেওঁলোক আহিলে চাই মাজে মাজে আৰু পোৱালি বিচাৰিলে বা ফাৰ্মৰ যদি কিবা পোৱালিটো পাবই বন্ধুসকলে যদি বিচাৰে এতিয়া মোৰ প্ৰডাকশ্যন আৰম্ভ হৈছে আজিৰ পৰা লাগিব আৰম্ভ আজি এটা দিব বাকী এনেকৈ মই বাৰু কণ্টেক্ট নাম্বাৰ দিম আৰু বন্ধুসকলে যদি কিবা সুধিব লগা আছে এই জ্যোতি প্ৰসাদক আপোনালোকে কল কৰি সুধিব পাৰিব মই কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দিম লগতে মই স্ক্ৰীনশ্বট দিম যদি কোনোবাই সোধে আৰু কিবা যদি জানিব বিচাৰে সেইখিনি তুমি কৰি দিবা আমিতো নতুনকৈ আৰম্ভ কৰিছোঁ যদি কোনোবা বিচাৰে মানে যিখিনি আমি পাৰোঁ মেইন কথা হৈছে আমাৰ ভাল লাগিছে এক নম্বৰতে মোৰ বহুত ভাল লাগিছে যে মানে আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰাই মানে গাহৰি ফাৰ্মৰ লগত জড়িত হৈছে বহুত ধন্যবাদ দিছোঁ যাতে আগলৈ এনেকৈ কৰি যোৱা আৰু পাৰালৈকে আগুৱাই মানে ডাঙৰ কৰা মই আছে সপোন আছে চাওঁ কি হয় সপোন আছে বহুত ধন্যবাদ দিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বন্ধুসকলকো আৰু জ্যোতি প্ৰসাদ বহুত ধন্যবাদ দিছোঁ ইমানখিনি মোক ভিডিঅ'টো কৰিব দিয়াৰ কাৰণে ধন্যবাদ হয় আৰু জ্যোতি প্ৰসাদে বৰ্তমান কি আছে ক'ব গ'লে চাৰিচকীয়া এখনো আছে জ্যোতি প্ৰসাদৰ হ'লেও দেচোন বাৰু ফেমিলিৰ ভিতৰতে জ্যোতি প্ৰসাদৰ সহায় সহযোগিতা আছে আগুৱাই যোৱা ইমানে ক'লোঁ আৰু বিহুৰ শুভেচ্ছা দিলোঁ বন্ধুসকলক ৰঙালী বিহু মোৰ ফালৰ পৰাও থাকিল আৰু জ্যোতি প্ৰসাদৰ পৰা আপোনালোকলৈ থাকিল আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ ইমানে নমস্কাৰ